নমস্কাৰ বন্ধু বান্ধৱীসকল মই পাপু দাসে পাপু ব্লগছত আপোনালোক সকলোকে স্বাগতম জনালো আশা কৰো আপোনালোক সকলোৰে স্বাস্থ্য ভালে আছে আৰু আপোনালোকৰ কৃপাত ময়ো বৰ্তমান সুস্থ হৈ আছো আজি ভিডিঅটো হ'ব এটা জ্ঞান আপোনালোকৰ আগত শ্বেয়াৰ কৰা আৰু যেটো যোগেদি আপোনালোকে লাভৱান হ'ব আৰু মই আজি যেটো টপিকৰ ওপৰত ভিডিঅটো বনাম আৰু হেতু আপোনালোকে জানি বা আপোনালোকে কৰি আপোনালোকে ভৱিষ্যতত কিবা নহয় কিবা এটা লাভ হ'ব আহক তেন্তে ভিডিঅটো আৰম্ভ কৰো বন্ধু বান্ধৱীসকল আপোনালোকে যদি ডেইলি পইচা ঘটিব বিচাৰে তেন্তে আই বুটানত এটা ভিডিঅ' লিংক দিয়া আছে আৰু ডেছক্ৰিপশ্যনত বা শেষতো মই লিংক দি দিম তাত যাব আৰু ডেইলি 100 পৰা 1000 টকালৈকে ঘটিব পাৰিব তেন্তে পলম কিয় কৰিছে জক ভিডিঅ'টো চাই ল'ব আৰু পইচা ঘটি থাকক বন্ধু বান্ধৱীসকল আপোনালোকে সকলোৱে জানে যে প্ৰতি বছৰে 15 আগষ্টৰ দিনা স্বাধীনতা দিৱস হিচাপে পালন কৰা হয় 1947 চনত যেতিয়া ভাৰতবৰ্ষ স্বাধীন হৈছিল আৰু তেতিয়াৰ পৰা 15 আগষ্টৰ প্ৰতিটো দিনত ভাৰতবৰ্ষত স্বাধীনতা দিৱস হিচাপে উদযাপন কৰা হৈছে আৰু এই বছৰ স্বাধীনতা দিৱসটো অলপ ব্যতিক্ৰমভাৱে উদযাপন কৰা হ'ব ব্যতিক্ৰম হোৱাৰ কাৰণটোৱে হ'ল যে এবাৰ 75তম স্বাধীনতা দিৱস উদযাপন কৰা হ'ব আৰু এই 75তম স্বাধীনতা দিৱসৰ উপলক্ষে কেন্দ্ৰীয় চৰকাৰে আজাদ কি অমৃত মহোৎসৱ নামেৰে এক নামকৰণ কৰি প্ৰতিখন ৰাজ্যতে পালন কৰিবলৈ আদেশ দিছে এই মহোৎসৱৰ যোগেদি জনসাধাৰণৰ জাতীয় পতাকা বিতৰণ কৰা হ'ব আৰু ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰে এক শ্লোগানেৰে হৰ ঘৰ তিৰংগা শ্লোগান দি প্ৰতিটো অফিচ চৰকাৰী অফিচ বেচৰকাৰী অফিচ প্ৰতিখন দোকান পহৰা বা প্ৰতি ঘৰৰ সন্মুখত জাতীয় পতাকা 13 তাৰিখৰ পৰা উত্তোলন কৰিবলৈ নিৰ্দেশ দিছে ইয়াৰ যোগেদি প্ৰতিজন মানুহ বা প্ৰতিজন জনসাধাৰণৰ মনত জাতীয় পতাকাৰ প্ৰতি সন্মান আৰু দেশৰ প্ৰতি থকা প্ৰেম মনোভাৱ বা দেশপ্ৰেমিক মনোভাৱ জগাই তুলিবলৈ চেষ্টা কৰা হৈছে বন্ধু বান্ধৱীসকল এই আজাদী কা মন মহোৎসৱৰ যোগেদি আপোনালোকে অনলাইন আপোনাৰ লোকেশ্যনত ইণ্ডিয়াৰ মেপত আপোনাৰ লোকেশ্যনত আপুনি ফ্লেগ হোষ্টিং কৰিব বা ফ্লেগ প্ৰিণ্ট কৰিব পাৰিব আৰু তাৰ উপৰিও আপুনি এই প্ৰিণ্ট কৰাৰ বাবে এখন চাৰ্টিফিকেট পাব আৰু এই চাৰ্টিফিকেটখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু এই চাৰ্টিফিকেটখন ভৱিষ্যতে কিবা নহয় কিবা আপোনাৰ কামত আহিব আৰু সেয়েহে মই আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে ভাৰতৰ মেপত বা ইণ্ডিয়াৰ মেপত আপোনাৰ লোকেশ্যনত গৈ কেনেকৈ আপোনাৰ মেপ আপুনি প্ৰিণ্ট কৰিব আৰু এই চাৰ্টিফিকেটখন কেনেকৈ ডাউনলোড কৰিব আৰু চাৰ্টিফিকেটখন কেনেকৈ এপ্লাই কৰিব আপোনাৰ মোবাইল স্ক্ৰীনত মই সকলোখিনি আপোনাক মোৰ মোবাইল স্ক্ৰীনত কৰি দেখুৱাই দিম যেটো মই স্ক্ৰীনশ্বট বা মোৰ মোবাইলৰ স্ক্ৰীন ৰেকৰ্ডিংটো মই ইয়াৰ কাষত লগাই দিম আপোনালোকে তাক চাই কেনেদৰে এই সকলোখিনি প্ৰচেছ কৰিব লাগে বা কেনেদৰে ডাউনলোড কৰিব সকলোখিনি আপোনালোকে জানিব পাৰিব আহক তেন্তে মই আপোনালোকক মোৰ মোবাইল স্ক্ৰীনলৈ লৈ যাওঁ আপোনালোকৰ সুবিধাৰ কাৰণে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ তাত ক্লিক কৰি ল'লে আপোনালোকে এই পেজটোত আহি পাৰিব আৰু এই পেজটোত হৰ ঘৰ তিৰংগা দেখিছে অফিচিয়েল ছাইট আৰু ইয়াত আপুনি তললৈ স্কিপ কৰিব তললৈ গ'লে দেখিব আপুনি পিন এ ফ্লেগত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এই পেজটোত আহি যাব প্ৰথম আপুনি ওপৰৰ প্ৰফাইলটো আপুনি এটা প্ৰফাইল নিজৰ মোবাইলৰ পৰা ছেট কৰি ল'ব নিজৰ প্ৰফাইল এটা তাত ক্লিক কৰি দিব প্ৰফাইলটোত আপুনি লগালগ মোবাইলৰ গেলেৰী গুচি যাব গেলেৰীত গৈ আপুনি নিজৰ এখন ফটো চইচ কৰি ল'ব আপোনাৰ যিখনে বিচাৰে আপুনি নিজৰ এখন ফটো চইচ কৰি লৈ আপুনি তাত প্ৰফাইলত লগাই ল'ব মই এখন চইচ কৰি ল'লোঁ এয়া মোৰ প্ৰফাইলত ফটো আপলোড হৈছে অকণমান টাইম লাগিব এয়া আপলোড ছাকচেছফুল হৈ গ'ল এতিয়া আপুনি কাম কি কৰিব তাৰপিছত আপোনাৰ নেমটো দেখিছে তাত আপোনাৰ নিজৰ নামটো ভৰাব আপোনাৰ নিজৰ অৰিজিনেল নামটো ভৰাই ল'ব ভৰাই লৈ তাৰপৰা তলত চাব তলত আপোনাৰ মোবাইল নম্বৰটো ভৰাব দিছে আপুনি মোবাইল নম্বৰটো ভৰাই ল'ব মোবাইল নম্বৰটো ভৰাই লোৱাৰ পিছত মই এইবোৰ নেক্সট কৰি দিব তলত দেখিছে নেক্সটটো কৰি দিয়াৰ লগে লগে পেজটো অলপ লোডিং লোৱাৰ লগে লগে আপোনাৰ ইণ্ডিয়াৰ মেপখন অ'পেন হৈ যাব আৰু আপোনাৰ লোকেশ্যনটো ট্ৰেক হৈ যাব আৰু লোকেশ্যনটো ট্ৰেক হৈ যোৱাৰ লগে লগে আপোনাৰ সেই লোকেশ্যনত তলত দেখিছে পিন এ ফ্লেগ আপুনি তাত ক্লিক কৰি আপুনি আপোনাৰ নিজৰ লোকেশ্যন সেয়া মই পিন কৰি দিলোঁ এখন আপোনাৰ 5 টকা এয়া কংগ্ৰেচুলেশ্যন দিছে মোক হেজবিন তলত দেখিছে নহয় ডাউনলোডেড চাৰ্টিফিকেট পিন কৰা মই যে এখন চাৰ্টিফিকেট পাম সেইটো ডাউনলোডটোত ক্লিক কৰি দিব তলত দেখিছে ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ এয়া চাৰ্টিফিকেটখন আহি গ'ল আৰু আপুনি তেতিয়া তলত ডাউনলোড বা শ্বেয়াৰত গৈ ডাউনলোড কৰিব পাৰিব নহ'লে আপুনি এনি ছ'চিয়েল মিডিয়াত ডাউনলোড মই ডাউনলোড কৰি দিলোঁ অ'পেন হৈ গ'ল
এইখন মোৰ চাৰ্টিফিকেট আহি গ'ল, এইখন মোৰ ডাউনলোড হৈ গ'ল, পাপু দাস নাম চাৰ্টিফিকেট সকলো আহি গ'ল। আপুনি এইখন থেংক ইউ ফৰ পাৰ্টিচিপেট আৰু এনেদৰে আপুনি চাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব। এয়া চাওক, এইখনেই মোৰ চাৰ্টিফিকেট যিখন মই এতিয়া ডাউনলোড কৰিলোঁ। বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো চাই হয়তো আপোনালোকে ভালেই পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে হ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলটো নতুনকৈ আপোনালোকে চাই আছে তেন্তে হ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি দিব। এনেধৰণৰ সুন্দৰ সুন্দৰ ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। আৰু মই তলত ফেচবুকৰ পেজটোৰ এড্ৰেছ দি দিছোঁ, আপোনালোকে তাত গৈ ফেচবুকৰ মোৰ যিটো পেজ আছে সেইটোত আপোনালোকে লাইক কৰি ল'ব। তাতো মই সুন্দৰ সুন্দৰ টপিকৰ ভিডিঅ'বোৰ দি থাকোঁ। আৰু আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ আশাৰে মই পাপু দাসে পাপু ব্লগছৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।